নমস্কাৰ, মই ডিম্পী বৰুৱা। আগৰ দৰে আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আজি ভিডিঅ'টো হৈছে ছালৰ ওপৰত। যিটো বয়সৰ এটা ছাল পৰি যায় ন, অকণমান স্কিনৰ সুতুৱাহুতি হোৱা নিচিনা হৈ যায়। মই যোনটো আপোনালোকলৈ লৈ আহিছোঁ জুচ বনাই খোৱা প্ৰচেছটো, আপোনালোকে যদি ব্যৱহাৰ কৰে, ৰেগুলাৰ যদি কৰি থাকে, তেতিয়াহ'লে আপোনালোকে ৰেগুলাৰ যদি 1 মাহ কৰে ন, তেতিয়া দেখিবই প্ৰমাণটো মানে পাই যাব। আৰু সেয়াই নহয়, আৰু বহুত বেমাৰৰ কাৰণেও ভাল, চুগাৰৰ পেচেণ্টৰ কাৰণেও ভাল। খাব কোমোৰা য'তে পাই আনি পিনি থৈ দিব। সৰু কোমোৰাটো থাকি ডাঙৰটো যদি হয় তেতিয়া বেছি ভাল, তেতিয়া মানে পানীটো বেছিকৈ ওলায়। আৰু খাই যাওক, স্কিনখন বহুত ধুনীয়া হয়। পিম্পল কিবাকিবি এনেকুৱাবোৰ নুঠে। মই নিজে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ব্যৱহাৰ কৰি চাওকচোন কেনেকুৱা পায়, চাই থাককচোন। এয়া মই কোমোৰাখিনি সৰুকৈ কাটি ল'লোঁ, মিক্সিত দি গুড়ি কৰি লোৱা হ'ল। গুড়ি কৰি লৈ মই চেকনি এখন লৈছোঁ, ইয়াতে এতিয়া ঢালি পিনি চেকিলোঁ, দেখিছে নহয়, এই পানীটো ওলালে। আৰু যোনখিনি অলাগতিয়ালখিনি থাকে ন, এইখিনি আপোনালোকে ফুলত দিব পাৰে আৰু স্কিনতো ব্যৱহাৰ কৰিব পাৰে, ঘঁহিব পাৰে। এয়া মোৰ চাওকচোন জুচ বনাই হৈ গ'ল। মই এতিয়া গ্লাছটোতে উলিয়াই পিনি দেখাইছোঁ আপোনালোকক। এয়া চাওক, মই এয়া জুচখিনি বনালোঁ, আৰু এইখিনি ৰাতিপুৱা বনাই খালী পেটতে খাব লাগিব। আৰু 1 ঘণ্টামানৰ পাছতহে আপোনালোকে বেলেগ কিবা বস্তু খাব, তাৰ আগত নাখাব, নহ'লে আপোনালোকৰ এইটো জুচটো খালেও কামত নিদিব। আৰু এতিয়া কেনেকৈ খাব মই সেইটো দেখাই দিম। দেখিছে নহয়, এনেকৈ কৰি 1 মিনিটমান বা 2 মিনিটমান এনেকৈ মুখৰ ভিতৰতে মানে কুলকুলি কৰাৰ নিচিনা কৰি পিনি খাব। গোটেইখিনি সেনেকৈ খাব অলপ অলপ কৰি, তেতিয়া ৰিজাল্টটো বেছি সোনকালে পাব। আৰু মোৰ এনেকুৱা সৰু ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, চাই থাকিব। আৰু ইয়াৰ পাছত এটা দেখাম বুলি ভাবিছোঁ, হেয়াৰ স্পা। এনেই পাৰ্লাৰত গৈ পিনি পইচাখিনি খৰচ কৰাত থাকি ঘৰতে মই এটা হেয়াৰ স্পা দিম, আপোনালোকে ব্যৱহাৰ কৰি চাব। আজিলৈ আহিছোঁ, ধন্যবাদ।